হে এভৰিৱান সকলোকে গুড মৰ্ণিং জনাই মই মোৰ আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে বহুত মৰম দিছে, মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিছে, চাইছে, খুব ভাল লাগিছে। আহকচোন তেতিয়াহ'লে মই আজি নিজে কেইযোৰমান বনোৱা কাপোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ, ভিডিঅ'টো চাই ল'ব। আগতে বনাইছিলোঁ এনেকুৱা কাপোৰ, চব বিক্ৰী হৈ গ'ল, আকৌ কেইযোৰমান বনালোঁ। এতিয়া এইখন চাদৰ, ইয়াত ব্লেক দিছোঁ, ইয়াত বডিটো প্লেইন থাকিব, এইখন এনেকুৱা থাকিব, আৰু লগত ইয়াৰ এইখন মেখেলা, আৰু ব্লাউজ পিচটো সম্পূৰ্ণ ব্লেক থাকিব। এনেকুৱা আৰু মেখেলাৰ ডিজাইন হয়। এইবাৰ এযোৰ দেখুৱাইছোঁ মেৰুন কালাৰত, বৰ্ডাৰটো মেৰুন কালাৰ কৰি দিছোঁ। আপোনাৰ চাইড বডিটো প্লেইন হ'ব, আৰু চাইডতো এনেকুৱা মেৰুন কালাৰ দিছোঁ। এনেকুৱা আঁচলটো দহি বাতিছোঁ মেৰুন কালাৰেৰে, এনেকুৱা হ'ব। অকণমান মানে ব্ৰকেট ডিজাইনৰ হ'ব, আঁচলটো খুব ডাঙৰকৈ বনাইছোঁ। আৰু ইয়াৰ মেখেলাটো এনেকুৱা হ'ব। এইবাৰ এযোৰ ৰেডত দেখাইছোঁ, এইটো গেৰ ডিজাইনত, মাজত গেৰ থাকিব, আঁচলটো আপোনাৰ এনেকুৱা প্লেইন কৰি পেলাই এনেকুৱা আঁচলত দহি বাতিছোঁ য়েল্ল' কালাৰৰ, আৰু মেখেলাখন গোটেই অল অভাৰ কাম থাকিব। ধৰকচোন এইবাৰ এযোৰ কলা দেখুৱাইছোঁ, কলাৰ ওপৰত অৰেঞ্জ কাম কৰা আছে। আঁচলটো এনেকুৱা হ'ব, আৰু বডিটো প্লেইন থাকিব। লগতে মেখেলাখন অলপ বাৰ থাকিব। এবাৰ এযোৰ আনিছোঁ হোৱাইটৰ ওপৰত চিম্পুল কৰি দিয়া আছে, অকণমান গ্ৰীণ কালাৰৰ দহি বাতিছোঁ, আৰু ইয়াত গেৰ ডিজাইন কৰিছোঁ, মাজৰ গেৰ আহিব, আৰু মেখেলাখন এনেকুৱা চিম্পুল বৰ্ডাৰ লগাইছোঁ। খুব ধুনীয়া চিম্পুলকৈ ৰাখিছোঁ এইযোৰ। মন্দিৰ চন্দিৰ যোৱা বা এনেকুৱা ধৰণৰ কামত, কিবা সকাম চকামত পিন্ধিব পৰা, অকণমান চিম্পুলতে খুব ধুনীয়া। ল'ব বিচাৰিলে যোগাযোগ কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। নমস্কাৰ।